এয়াই হৈছে আমাৰ সৰু ঘৰখন। এতিয়ালৈকে কমপ্লিট হোৱা নাই, তথাপিও আপোনালোকক দেখাইছোঁ। প্ৰথম সোমাওঁতে দুটা ফুল ৰাখিছোঁ, ফুল মানে নাই এতিয়া, ঠাণ্ডা দিন কি ফুলেই পোৱা নাই, চব পাতৰে। এই পাতখিলা মোৰ ভাল লাগে খুব। এইফালেও ৰাখিছোঁ, তাৰপৰা এইফালে থৈ দিছিলোঁ অলপ। আমাৰ ঘৰত একেবাৰে ৰ'দ নপৰে, ৰ'দ নপৰাৰ বাবে নক'ব আৰু, কাপোৰ চাপোৰ যি অৱস্থা। এয়া বাৰান্দা, এতিয়ালৈকে কৰা হোৱা নাই, যিমানটো পাৰোঁ কৰি ৰাখিছোঁ। ইয়াত ৰাখিছোঁ কেইটামান ফুল, চৰি ফুল নহয়, পাতৰ ফুল। এয়া হৈছে ভিতৰৰ পৰা বাহিৰৰ ফালে, দেখিছেনে একেবাৰে ৰ'দ নাই আমাৰ। এয়া হৈছে স্কুটিখন মোৰ, আৰু এয়া সৰু স্কুটি মোৰ ল'ৰাটোৰ, প্ৰিয়াংশুৰ। এয়া প্ৰথম সোমাই আমাৰ ড্ৰয়িং ৰুমটো পায়। এইবোৰ মোৰ হাজবেণ্ডে নিজে হাতেৰে বনাইছে। এইটো কিনা নহয়, কিন্তু চব নিজে বনোৱা। আমাৰ বহা কোঠালিটো হৈছে এইটো, তাৰপিছত আহে আমাৰ ৰুমটো। ল'ৰাটোৰ বাবে কোনো বস্তু ভালকৈ থ'বই নোৱাৰোঁ, তথাপিও থৈছোঁ দুটামান, আকৌ পিছত কেতিয়া পেলাই ঠিক নাই। ইমানকৈ সজোৱা নাই, অলপ চলপ। হৈছে মোৰ পঢ়াৰ টেবুলখন, এতিয়া পঢ়ি আছোঁ এতিয়া অলপ চলপ চাওঁ কেতিয়াবা। ইয়াতো আৰু চব ল'ৰাটোৰ খেলনা এনেকেই ৰখা হৈছে। তাৰপিছত পাই মাৰ ৰুমটো, মানে শাহু মাৰ ৰুমটো।
সেইফালে গ'লে আমাৰ নামঘৰটো এই আমাৰ গোপাল আমাৰ এইফালে গ'লে পাকঘৰটো বৰ্তমান বনোৱা হোৱা নাই, যিটোৱে আছে সেয়ে দেখাইছোঁ আপোনালোকক। তাৰপিছত আহে ডাইনিং ৰুম।